Finally, Assam Premier League final Borpeta Braves জিকে. So congratulations to Borpeta Braves আৰু গুৱাহাটী ৰয়েলছক হৰুৱাই বৰপেটা ব্ৰেভছ জিকে আৰু লগতে মেচখনত কেইবাটাও টাৰ্নিং পইণ্ট আহে, আপছ এণ্ড ডাউন আহে, টুইষ্ট এণ্ড টাৰ্ণ আহে। এইমাত্ৰ যদি লাগে গুৱাহাটী মানে আগবাঢ়ি আছে, এইমাত্ৰ লাগে বৰপেটাই আকৌ কামবেক কৰিছে। তো তেনেকুৱা টাইপৰ মেচ হৈছে, এখন থ্ৰিলিং মেচ হৈছে। গতিকে সকলোখিনি কথা পাতিম ফাইনেলৰ ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰাকৈ। আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। অলৰেডি বহুকেইটা ভিডিঅ' বনাইছোঁ বাংলাদেশ অষ্ট্ৰেলিয়াৰ টেষ্টৰ ওপৰত, পাকিস্তান ইংলেণ্ডৰ আৰু ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ ওপৰতো টেষ্টৰ ওপৰতো বনাইছোঁ। গোটেইখিনি চাই ল'ব আপোনালোকে ভিডিঅ'বিলাক। এতিয়া কথা হ'ল, গুৱাহাটী ৰয়েলছে প্ৰথম বেটিং কৰিছিল যোৱাকালি ফাইনেল যি আৰম্ভ হৈছিল, আৰু ফাইনেলত গুৱাহাটী ৰয়েলছে 165 ৰান বনাই অল আউট হৈ যায় 19.4 অভাৰত। যিটো টিম এনেকুৱা লাগিছিল প্ৰথম 10 অভাৰত এনেকুৱা লাগিছিল যেতিয়া আমাৰ ৰোহিত সেন বেটিং কৰি আছিল, যেতিয়া বেটিং কৰি আছিল এনেকুৱা লাগিছিল যে গুৱাহাটী ৰয়েলছ মানে 200 ৰান মান বনাব, মানে 200টা আৰামত বনাব 20 অভাৰত। কিন্তু যেতিয়াই ৰোহিত সেন আউট গ'ল, আৰু ৰোহিত সেনৰ ইনিংছটোৰ কথা কি ক'ম, 37 বলত 90 ৰান হ'ল, মানে সেঞ্চুৰী 10 ৰানৰ কাৰণে মিছ কৰিলে, 6টা 6 আৰু 10টা 4। তো ৰোহিত সেনে যেতিয়া খেলি আছিল ভাবিলোঁ ক্লিয়াৰলি গুৱাহাটী ৰয়েলছ ফেভৰেট হ'ব, মেচখন 200 টাৰ্গেটৰ ওপৰত হ'ব, আৰু 200টো হ'বই এনেকুৱা লাগিছিল। কিন্তু যি কামবেক কৰিলে মানে বৰপেটা ব্ৰেভছে, হেডছ অফ টু বৰপেটা ব্ৰেভছ। আৰু তাৰে কাৰণে যদি মই কওঁ বৰপেটা ব্ৰেভছৰ বলাৰক মানে সেই ক্ৰেডিটখিনি দিব লাগিব। আৰু স্পেচিয়েলি শুভম গুপ্তা 2টা উইকেট লৈছে 4 অভাৰত, দীপজ্যোতি শইকীয়া 2টা উইকেট লৈছে, প্ৰাঞ্জল পলে 2টা উইকেট লৈছে, আৰু ৰাজেশ প্ৰসাদ, অৰুণ সোণৰ আৰু বিকিৰাণ দাসে এটা উইকেট লৈছে, যাৰ ফলত গুৱাহাটী ৰয়েলক 165 ৰানত ৰেষ্ট্ৰিক্ট কৰে, 20 অভাৰো খেলিবলৈ নাপায়। যোনটো টিমে এনেকুৱা এটা ষ্টাৰ্ট লৈছিল, বিধ্বংসী ষ্টাৰ্ট। আৰু ৰোহিত সেনৰ কথা ক'ম, বাকী ৰোহিত সেনৰ বাহিৰে এটা প্লেয়াৰো ভাল খেলিব পৰা নাই, অনলি ঋষভ দাস কেপ্টেইন, মানে এটা 34 বলত 34 ৰানত 100 ষ্ট্ৰাইক ৰেটত ফাইনেলৰ দিনা T20 মেটছত তেওঁ খেলে। বাকী তাৰ বাহিৰে কোনো এটা প্লেয়াৰে ডাবল ডিজিট কৰিব পৰা নাই। তো এই মেচখনৰ 165 ৰানৰ এই দুজনে প্লেয়াৰ, 90% ৰানটো ৰোহিত সেনে বনাইছে আৰু বাকী 10% ঋষভ দাসে। তো গুৱাহাটী ৰয়েলছৰ ফাইনেলৰ পাৰফৰ্মেঞ্চটো সিমান এটা ঠিক হোৱা নাই, কাৰণ বেলেগ বেটছমেন বিলাকেও মানে সাথ দিব লাগিছিল, ছাপোৰ্ট কৰিব লাগিছিল এটলিষ্ট। কিন্তু যি নহওক, এতিয়া আহিলোঁ বৰপেটা ব্ৰেভছৰ কথা। বৰপেটা ব্ৰেভছে সৌৰভ দিহিঙীয়া ধুনীয়া সুন্দৰ প্ৰদৰ্শন কৰিছে, 16টা বলত 33 ৰান, এনেকুৱা এটা কুইক ষ্টাৰ্ট দিছে পাৱাৰ প্লেত। সেই ষ্টাৰ্টটোৱে মানে এটা মোমেণ্টাম পাই গৈছে বৰপেটা ব্ৰেভছক, এইখিনি ৰান চেজ কৰিব। আৰু 18.5 অভাৰতে 166 ৰান, 5টা উইকেট হেৰুৱাই 5 উইকেটত বৰপেটা ব্ৰেভছে মেচখন জিকি যায়। আৰু ঋষিকেশ দাসেও 35 ৰান বনাইছে, তাৰ উপৰি অভিলাষ মৌৰ্যাই 24 ৰান, অৰুণ সোণাৰ 34 ৰান। তো ভালেকেইটা 3-4টা নকৰা মানে ফলত মানে মেচখন বৰপেটা ব্ৰেভছে জিকিলে। আৰু গুৱাহাটীৰ হৈ বলিঙত বাস্তৱ ৰয়ে এটা উইকেট লৈছে। তো বাস্তৱ ৰয় আমাৰ পাৰ্পল কেপ হোল্ডাৰ আছিল, কিন্তু এটা উইকেট ল'বলৈ সক্ষম হয়। বাকী মুক্তাৰ হুছেইনে 12.52 ইকনমিত মানে বহুত মাৰ খাই 2টা উইকেট লয়, আৰু দীপক গোহাঁই এটা উইকেট লয়, লগতে নিপন ডেকাই এটা উইকেট লয়। তো মেচ চামাৰি আছিল এইখিনি, গুৱাহাটী প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ বৰপেটা ব্ৰেভছ ভাৰ্চেছ গুৱাহাটী ৰয়েলছ। তো এক্সপেক্ট কৰিছিলোঁ যাতে গুৱাহাটী মেচখন জিকাটো, মই প্ৰেডিকশ্যনো কৰিছিলোঁ যে যিহেতু মই নিজেই গুৱাহাটী জিকাটো বিচাৰিছিলোঁ। বাট যিয়ে নহওক, অসমৰে লীগ হয়, যোন টিম জিকিলেও অসমেই জিকিছে ক'ব লাগিব। আৰু ফাৰ্ষ্ট এভাৰ ইনগৰেল যি APL চেম্পিয়ন হৈ গ'ল বৰপেটা ব্ৰেভছ, টু বৰপেটাবাসী ৰাইজৰ কাৰণে সুখবৰ যে কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। আৰু ইমান ধুনীয়াকৈ ফাৰ্ষ্ট এডিশ্যনটো মানে ধুনীয়াকৈ চলি গ'ল আমাৰ অসম প্ৰিমিয়াৰ লীগ, সেইটো দেখি ভাল লাগিছে। আৰু আপকামিং ইয়াৰ্ছত মানে আৰু ডাঙৰকৈ হ'ব বুলি আশা থাকিল, আৰু লগতে ইয়াৰ টিম এক্সপানশ্যন যে হ'ব সেইটো আপকামিং ইয়াৰ্ছত, সেইটো ফৰ চিয়'ৰ। বিকজ বহুত এনেকুৱা জেগা আছে য'ৰ টিম এতিয়াও ডিজাৰ্ভ কৰে, বা নলবাৰী ডিষ্ট্ৰিক্টে চিয়'ৰলি ডিজাৰ্ভ কৰে টিম, বিকজ ষ্ট্ৰং নলবাৰীৰ টিম হ'লে আৰু এটা টিম বাঢ়িব, আৰু এটা ষ্ট্ৰং কম্পিটিশ্যন হ'ব। প্লেয়াৰ অফ দ্য মেটছৰ যদি মই কথা কওঁ, যোৱাকালি ফাইনেলৰ প্লেয়াৰ অফ দ্য মেটছ হ'ল অৰুণ সোণাৰ।
প্লেয়াৰ অফ দ্য মেচ হ'ল অৰুণ সোণাৰ, আৰু অৰুণ সোণাৰে 20টা বলত 34 ৰান বনাই বেটিঙেৰে আৰু বলিঙেৰেও 2 অভাৰত 27 ৰান দি এটা উইকেট লয়, গতিকে তেওঁ প্লেয়াৰ অফ দ্য মেচ হয়। কেনেকুৱা পালে এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম চেনেলত, আৰু অসম প্ৰিমিয়াৰ লীগ বৰ্তমান শেষ, গতিকে বেলেগ বেলেগ যি চিৰিজ চলি থাকিব ইণ্ডিয়াৰে হওক বা ৱৰ্ল্ডৰ, তো বেলেগ বেলেগ টিমৰ সকলো ভিডিঅ' লৈ নিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰ কাৰণে আপডেটছবিলাক পাই থাকিব। তেতিয়ালৈ আহিছোঁ, বাই।